Hey, hi everyone, welcome at another video লৈ কি খবৰ সকলোৰে আকৌ মই ভিডিও বহুত দিন দিব পৰা নাই লাষ্ট ভিডিওটো আপলোড কৰা আজি 7-8 দিন মানে হৈ গ'ল তো বৰ্তমানলৈকে মই কনসিস্টেন্সি ৰাখিব পৰা নাই ইউটিউব জাৰ্নিত কিন্তু মই চেষ্টা কৰিছোঁ তো সেইকাৰণে আজি আকৌ এটা নতুন ভিডিও মই শ্বুট কৰিবলৈ আৰম্ভ কৰিলোঁ বেকগ্ৰাউণ্ড নয়েজ হ'ব পাৰে অলপ ওচৰত ল'ৰা ছোৱালীবোৰে খেলি আছে ক্ৰিকেট চেকেট ওচৰৰ ফিল্ড লিখিয়া ফিল্ড নহয় আছিলে বাৰী লিখিয়া জেগাডোখৰ আছে তাত খেলি আছে তো তেনেহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ তো এতিয়া কথাটো হ'ল এইটো মই ভিডিও দিয়া এটা কনসিস্টেন্সি ৰাখিব কেলে পৰা নাই মানে এটা গেপত যোনটো মই ভাবিছিলোঁ কি মই 3 দিনৰ মূৰে মূৰে বা 4 দিনৰ মূৰে মূৰে যোনটো মই ভিডিও এটা দিম তো সেইটো ৰাখিব কেলে পৰা নাই তো তাৰ মেইন কাৰণটো হৈছে এনেকুৱা কোনো মানে ভাল কন্টেন্ট মই মানে পোৱা নাই কাৰণে দিয়া নাই না মই ক'ৰবাত বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছোঁ না কিবা এনেকুৱা কিবা এটা বনাইছোঁ বা হেৰি কৰিছোঁ যোনটোত মানে মই ভিডিও বনাই পেলাই দিবলৈ আৰু মই ডেইলি ব্লগছ নিদিওঁ তেনেকুৱা মানে বনাবলৈ সিমান মোৰ ইচ্ছা নাই ডেইলি ব্লগছত মানে কিনো দেখুৱাম একেখিনি বস্তুকে ডেইলি কাৰণ কেলে এনেকুৱা মানে কোনো মানে বেলেগ এনেকুৱা কোনো নহয় মানে দেখুৱাবলগীয়া নহয় মানে ডিফাৰেঞ্চ এনেকুৱা টাইপত ধেৰ নাই যে মানে আজি এইটো দেখুৱালোঁ কালি সেইটো দেখুৱালোঁ তো একেটাই হ'ব যোনটো মোৰ ডেইলি সদায় ৰুটিন থাকে শুই উঠাৰ পাছত বাকী দিনটো তো সেইকাৰণে একেখিনি বস্তুকে দেখুৱাই থাকিবলৈ মোৰ মন নাই আৰু সেইখিনিনো চাব কিয় একেখিনিকে তো সেইকাৰণে মানে সেইবোৰ বৰিং টাইপত হ'ব বৰিং মানে একজেক্টলি বৰিং বুলিও নহয় মানে একেখিনিকে বস্তু দি থাকিবলৈ মন নাই তো মই সেইখিনি নবনাওঁ ডেইলি ব্লগছ তো মেইন কাৰণটো এইটো তো মানে মই ভাবিয়ে থাকোঁ মানে বেছি আচলতে মই ভবাটো বেছি কৰোঁ তো ইউটিউবত এতিয়া মই যেনেকৈ দেখিছোঁ বহুতে ডেইলি কণ্টেণ্ট বনাই দিয়ে ডেইলি ব্লগছ বনাই দিয়ে তো তাত কোনো এনেকুৱা খাছ বা এনেকুৱা কোনো মানে হেৰি নাথাকে যোনটো মানে ধৰক মানে এণ্টাৰটেইন হোৱা মানুহখিনি বা কিবা এটা হেৰি কৰা মানে ভাল লগা কিবা নৰ্মেল সদায় ডে টু ডে লাইফত যি থাকে সেইটোকে দি থাকে আৰু মই কোনো এনেকুৱা মানে ক'ৰবাত বাহিৰলৈ ওলাই মেলিও মানে ফুৰিবলৈ যোৱা তেনেকুৱা নাই হোৱা তো সেইকাৰণে মই সেইবোৰ টাইপত নিদিওঁ আৰু মই ডেইলি ব্লগছ দিয়া টাইপতো মই ষ্টাৰ্ট কৰা নাই তো সেইকাৰণে মোৰ ভিডিও দিয়া মানে এটা গেপত যোনটো মই মেইনটেইন কৰিব পৰা নাই আৰু সেইকাৰণেও এটা কাৰণ আৰু তো মই ভাবিছোঁ কি মানে মই কিছুমান কথা মই বেছি ভাবি থাকোঁ আৰু ইউটিউব জাৰ্নি মই আৰম্ভ কৰিলোঁ যেতিয়া এতিয়া মই যিমান পাৰোঁ একদম কণ্টিনিউ ভিডিঅ' দি যাবলৈ মই ট্ৰাই কৰিম তো তেনেহ'লে এতিয়া মই ভিতৰত বহি আছোঁ তো বলক অলপ বাহিৰত গৈ কথা পাতোঁ তো বৰ্তমান মই বহিলোঁ চটৰ ওপৰতে বাহিৰত বহি আছোঁ বৰ্তমান আৰু মই আপোনালোকক কাৰণখিনি ক'লোৱেই মই ভিডিঅ' দিয়া কনসিস্টেন্সি ৰাখিব কেলে পৰা নাই কিয় মই ভিডিঅ' মানে এটা কণ্টিনিউকৈ দি যাব কেলে পৰা নাই এটা গেপত ভালকৈ মই চেষ্টা কৰিম যিমান পাৰোঁ ভালকৈ কণ্টিনিউ ভিডিঅ' দিয়া এতিয়াৰ পৰাই ভালকৈ বনাই তো মই আপোনাক আমাৰ ওচৰ পাজৰ এৰিয়াটো অলপ দেখুৱাইছোঁ কেনেকুৱা তো এই ওচৰৰ জেগাডোখৰতে ল'ৰা ছোৱালীখিনিয়ে ক্ৰিকেট খেলি আছে ভিডিঅ' কোৱালিটি ইমান ঠিক অহা নাই গম পাইছোঁ মই চ' বাহিৰৰ সেই নইজবোৰ চিঞৰ বাখৰবোৰ সিহঁতি খেলি আছে কাৰণে বেছিকৈ আহিছে আম অলপ লাগিছে এবাৰ তো আমাৰ ওচৰ পাজৰ এৰিয়াটো এনেকুৱাই আৰু মই দেখুৱাম কোনোবা এখন বহুত ভালকৈ একদম ধুনীয়াকৈ তো বৰ্তমান যে চিনি অলপ দেখুৱাই দিলোঁ আৰু কি কাম ভাবিয়ে পোৱা নাই মই
এটা কথা, মই আজি 1-1.5 মাহৰ আগত এটা ভিডিঅ' বনাইছিলোঁ, যোনটোত মই আপোনালোকক কৈছিলোঁ যে চতৰ ওপৰতে জেগা অলপ পৰি আছে, মানে খালী আছে, তেনেকৈ বহুত বছৰৰ পৰা তেনেকৈ পৰি আছে জেগাডোখৰ। তো তাত তাৰমানে একো মানে কাম কৰাই নাই, একো তেনেকৈ এনেই পৰি আছে জেগাডোখৰ। তো সেইকাৰণে মই চফা তফা কৰি পেলাই তাত কৈছিলোঁ যে তাত অলপ এখন মিনি গাৰ্ডেন এখন বনোৱা টাইপত, মানে ধুনীয়াকৈ অলপ শাক পাচলি কৰা, যাতে ঘৰত খাব পৰাকৈ আৰু অলপ ফুল চুল এনেকৈ ধুনীয়াকৈ ৰুই দিম, মানে জেগাডোখৰ অলপ মানে সুন্দৰ কৰা, ধুনীয়া কৰা। চাউণ্ডটোৰ কাৰণে ৰৈ দিছোঁ। তাৰপিছত তাৰমানে কি হ'ল, আজি মই মাটি চাটি তুলিছিলোঁ অলপ, তো মানে তলৰ পৰা ওপৰলৈকে। তো তাৰপিছত বৰষুণ দি থাকিলে, তো তেনেকৈ মাটিখিনি পৰি থাকিলে। তো সেই মাটিখিনিত মানে এতিয়া পূৰা জংঘল হৈ গ'ল তাৰমানে, যিমানখিনি মাটি তুলিছিলোঁ। তো এতিয়া আকৌ ৰ'দ দিয়া আৰম্ভ হৈছে, তো মই ভাবিছোঁ কাম আৰম্ভ কৰি দিওঁ। মই জেগা আপোনালোকক দেখুৱাওঁ কি হ'ল মাটিখিনি। তো এইখিনি চাওক জেগাখিনি, যোনখিনি মাটি তুলিছিলোঁ, গোটেই জংঘলে ভৰ্তি। তো এইখিনিতে মই একদম কামত লাগি যাম আৰু চাফা কৰিবলৈ পৰা। আৰু এইফালে অলপ বায়ে ফুল চুল কৰি থোৱা, তেনেকৈ মেইনটেনেঞ্চ নাই কৰা আৰু জাষ্ট কৰি থোৱা আছে। বহুত লেতেৰা চেতেৰা হৈছে, চাফা তাফা কৰিব লাগিব। এটা সৰু প্ৰব্লেম এটা হ'ল। প্ৰব্লেমটো মানে কি, মই ভাবিছিলোঁ এতিয়া ওপৰত কাম চামত লাগিমগৈ, তো এতিয়া পাছত গম পালোঁ যে গেছ খতম। তো সেইকাৰণে এতিয়া বেলেগটো উপায় নাই, মানে ভাত বনোৱা হোৱাই নাছিল। তো সেইকাৰণে এতিয়া জুই ধৰি ভাত বনাব লাগিব। তো তেনেহ'লে ব'লক জুই ধৰি ভাত বনাওঁ। বেছিকৈ দিগদাৰ হৈছে কি, গৰম আৰু ওপৰতে জুই, তথাপিও বনাবই লাগিব, ব'লক। তো জেগাখিনি এইখিনিতে বনাম, পাছফালে জেগা অলপ আছে, তো ইয়াতে এতিয়া জুই ধৰিম। তো খৰিখিনি এইখিনি আগতে কাটি থোৱা আছিলে অলপ। তো তেনেহ'লে এতিয়া ভাত বনোৱা আৰম্ভ কৰোঁ, মানে আগতে জুই ধৰি লওঁ। তো ইয়াতে টিং চিং পাৰি ল'লোঁ, আৰু এইপিনে খৰি চৰিটো আনি লৈ, তো এতিয়া লাহেকৈ জুইটো জ্বলাই লওঁ। মই আকৌ জুই জ্বলোৱাত এক্সপাৰ্ট আকৌ দেই, আপোনালোকে দেখিবই এতিয়া। একদম হেভি আৰু। জুই একদম ধুনীয়াকৈ জ্বলি গ'ল। পাৰিছোঁ ন? জুই ধৰা হৈ গ'ল। তো এতিয়া মায়ে মই মিলি ভাত বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনাক। তো এইফালে জুই ধৰি মেলি ভাত বনোৱা মায়ে মই আৰম্ভ কৰি দিলোঁ। তো এয়া ভাত হৈ গ'ল চাটনিৰ লগত, আৰু ইয়াত দাইল। তো আজি এনেকৈ নিৰামিষ খাব লাগিব। তো তেনেহ'লে ভাতটো খাই লওঁ। তো বনাই মেলি হৈ গ'ল, মায়ে মই মিলি বনালোঁ আৰু এতিয়া ভাতটো খাই লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। ভাত পানী খাই মেলি হ'ল, আৰু কাম দুটামান আছিলে সেয়াও কৰি মেলি আজৰি হ'লোঁ। তো তেনেহ'লে ব'লক, মই আপোনালোকক যে কৈছিলোঁ চটৰ ওপৰত যোনখন মই এখন গাৰ্ডেন বনাম বুলি, তাৰ কামত লাগোঁগৈ।
হা ৰ'ব গৈছোঁ চফা তফা কৰা অলপ হ'ল যিমানখিনি মই পাৰিলোঁ ভালকৈ আৰু যোনখিনি শিপা চিপা আছে সেই মাটিখিনি ধুনীয়াকৈ গুৰি চুৰি কৰি শিপা চিপাবোৰ মই উলিয়াই দিম তাৰপিছত উলিয়াই পেলাই মাটিখিনি ধুনীয়াকৈ গুৰি কৰিম গুৰি কৰাৰ পাছত আৰু যি শাক পাচলি কৰোঁ আৰু যি ফুল চুল ৰুওঁ সেয়া ৰোৱা আৰম্ভ কৰিম গৰমটো অলপ বেছি তো ৰ'দটো কাঢ়া মানে তো সেইকাৰণে অলপ গৰমটো বেছি উঠিছে তো মই যিমান পাৰোঁ ভালকৈ ভিডিঅ'জ বনাই দি থাকিম কণ্টিনিউ কৰিম ভালকৈ তো তেনেহ'লে সোনকালে নেক্সট ভিডিঅ'টো লগ পাই আছোঁ